So hello everyone, welcome back to my Dimpi boro YouTube channel once again. So মই আকৌ আজি এটা আপোনালোকৰ ওচৰত সৰুকে ভিডিও লৈ আহিছো. তো আজিৰ ভিডিওটো হ'ব মানে এটা ৰেচিপিয়ে হ'ব আজিৰ ভিডিও. তো আজিৰ ৰেচিপিটো হেলদি ৰেচিপি হ'ব মানে হেলদি খানা কাৰণে আৰু ন। তো আজিৰ ৰেচিপিটো থাকিব ব্ৰকলি, ক্যাপসিকাম, কেৰটছ, বিন আৰু চিকেন অলপ থাকিব। তো পুৰা ষ্টিম বয়েল ৰেচিপি হ'ব আৰু না আজি হেলদি। তো ভিডিওটো আপোনালোকে হেকলৈকে চাই থাকিব ভাল লাগিলে লাইক শেয়াৰ কমেন্ট কৰি দিব আৰু লগতে সাবস্ক্ৰাইব কৰি দিব সাবস্ক্ৰাইব কৰিব কাৰণে নাপাহৰিব তো ভিডিওটো চাই থাকক মানে ভিডিও আৰু কি লৈ আনো তো এনেকুৱাই এটা এটা সৰু সৰু ৰেচিপি ভিডিও লৈ আনিম আকৌ কৰবা ফুৰিব গলে ফুৰিব যোৱা ভিডিও বিলাক দি থাকিম তো এইকেদিন সাগে সৰু সৰুকে এটা এটা ভিডিও আহি থাকিব তো মানে আমাৰ হেৰি হস্পিটালত মানে এনুৱেল ডে হ'ব মানে নেক্সট এপ্ৰিলত হ'ব আৰু ন তো মানে সকলো আমাৰ ছোৱালীবিলাকে ডান্স প্ৰেক্টিছ কৰিব দিছে মানে তো ডান্স প্ৰেক্টিছৰ কাৰণে তো আপোনালোকক দেখাবই লাগিব যিহেতু অকমান আমি কেনেকুৱা ডান্স প্ৰেক্টিছ কৰোঁ তো ভিডিওবিলাক আহি থাকিব সৰু সৰুকে তো অলপ এটা এটা স্কিপ লৈ ফালে দি থাকিম ভিডিও তো ভিডিওটো চাই থাকক শেষলৈকে তো মানে আমাৰ হেৰি কি কয় বড়ো ছোৱালীবিলাকক মানে বড়ো ডান্স তো বাগৰুম্বা আৰু খেৰাই এনেকে ডান্স প্ৰেক্টিছ কৰিব দিছে তো আৰু বাকিবিলাকে কি কয় বিহু ডান্স প্ৰেক্টিছ কৰিব আৰু বাকি ৰিমিক্সো আছে গান প্ৰেক্টিছ এনেকুৱা মানে আকৌ হেৰি আছে আমাৰ ষ্টাফ মানে ফেশ্বন শ্ব' হ'ব বুলি কৈছে তো কি হয় চাই থাকক আপোনালোকক দেখুৱাম মই বাৰু যিখিনি পাৰোঁ সেইখিনি টাইমটো আহি পাম মাজতে এতিয়া এমআই আছে মাৰ্চৰ মাহটো পুৰা কমপ্লিট আছে তো মাৰ্চৰ মাহটো পুৰা কমপ্লিট আমি ডান্স প্ৰেক্টিছ কৰিব লাগিব মানে আমি সদায় ডেইলি ডান্স কৰি নাথাকো ন তো শিকিব লাগিব সবে একেলগে হ'ব লাগিব যিহেতু তো ভিডিওটো চাই থাকক সকলোৱে তো বলক ভিডিওটো এয়া মই এটা ক্যাপসিকাম আৰু গাজৰ তাৰ পিছত ইফালে বিন লৈছো আৰু ধনিয়া আৰু কেঁচা জলকীয়া তাৰ পিছত বিলাহী আৰু অকমান চিকেন লৈছো পাতলকে কাটি এয়া মই পুৰা একদম পাতলকে কাটি লৈছো আৰু ইফালে এটা ব্ৰকলি দিছো তে ভিডিওটো চাই থাকক আজি মানে ব্ৰকলি উইথ চিকেন হেলদি ৰেচিপি হ'ব আৰু এটা মানে ষ্টিম কৰিম এটো বয়েল কৰিম তো ভিডিওটো চাই থাকক Let me show how I am cooking this recipe. Broccoli with chicken. Let's go. এনেকুৱা দীঘলকে কাটিব লাগে পুৰা বয়েল হৈ আছে ব্ৰকলি
এয়া কেঁচা জলকীয়া এতিয়া এইখিনি দি দিম Yummy, yummy, wow. Saya mau itu jalukor gula didim, jalukor gula. মোৰ হেলদি ৰেচিপি কমপ্লিট হৈ গ'ল আপোনালোকে ভিডিঅ'টো চাই থাকিব মোৰ ষ্টাইলত আপোনালোকে বনাই খাই চাব মোৰ দৰে মানে হেলদি ৰেচিপি এইবিলাক মানে হেলদি মৰ্নিং ব্ৰেকফাষ্টো হয় বঢ়িয়াকৈ বনাব পাৰে চিকেনটো দিব নালাগে মানে নৰ্মেলি বনাই খাব পাৰে তো মই মানে চিকেন দি ফালে বনাইছোঁ তো এইটো লাঞ্চৰ লগতো খাব পাৰে ডিনাৰ লগতো খাব পাৰে মানে সালাড কৰি ফালে তো এতিয়া মই ষ্টিম কৰি এইটো অকমান তেলত ফ্ৰাই কৰি দি দিছোঁ চিকেন ব্ৰকলি কেপচিকাম আৰু কেৰটছ এনেকৈ মিক্স কৰি আৰু ন বিটছ তো আপোনালোকে ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব তো এতিয়ালৈ বাই বাই ভিডিঅ'টো ইমানখিনিয়ে তো ৰেচিপিটো ভাল লাগিলে ক'ব লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব ভিডিঅ'টো ভাল লাগিলে গাইজ